Hello everyone. I do believe that it doesn't matter what happened in your past. Your future is a clean sheet. আৰম্ভ কৰিবলৈ লৈছোঁ এটি স্বৰচিত কবিতা। সূৰুজৰ উত্তাপ যিমান প্ৰখৰ, নিনাদ অভিপ্ৰায় মোৰ আজি এই প্ৰহৰত। আহি আছে সেই ব্ৰহ্ম মুহূৰ্ত, আগজাননী মাথো আগবাঢ়ি যা। হাজাৰ বাধাই তোক আগভেটিব, পথভ্ৰষ্ট কৰিব, তথাপিও সুবিশাল প্ৰাচীৰ সলনি কৰিব লাগে যদি তোৰ অধ্যায়। পিছ নুহুকিবি, সলনি কৰ তোৰ গতিচক্ৰ, সলনি কৰ তোৰ গতিচক্ৰ। কলীয়া ডাৱৰৰ গুমগুমনি আজি তই নুশুনিবি আজি নোৱাৰো বুলিব। উঠা নমা সময় বহনিমান যাত্ৰা, সেমেকা হৃদয় লৈ নাথাকিবি বহি। সহ্য সহিষ্ণুতাৰে ইমানে কঠোৰ দেখ যদি দেখ সেই বিন্দুত তোৰ লক্ষ্যৰ। খন্তেকীয়া জীৱন, সময় নাই কোনো অবাঞ্ছিত নিয়ম। হেলা ৰঙে পাৰ কৰ সমস্যা নামৰ কাতৰ, ভাঙি দে প্ৰাচীৰ আজি নহবি তই নিথৰ। সৃষ্টিৰ কালজয়ী অভিনেতা তই, ৰূপ দে নিজকে পৰিস্থিতি লৈ। দিগ্বিজয় হ'ব তোৰ এদিন, সামৰ্থ্য অনুযায়ী যদি আৰম্ভ কৰ ত্যাগ ভাৱৰ। অসমৰ্থ যান্ত্ৰণা তিক্ততা অভিপ্ৰায় এৰি তয়ো হ'ব পাৰিবি এদিন আদৰ্শ এই বিশ্বৰ। দৃঢ়মন ল সাধনাৰ ভাৱত বুৰ্জা, প্ৰজ্ঞাৰ মনিষাই দি যাব তোক এক আদৰ্শ মানৱৰ। অনন্ত ব্ৰহ্মাণ্ডক সাৰোগত কৰি আজি আৰম্ভ কৰ সফল যাত্ৰাৰ, পৰিণতি হ'ব সৃষ্টি নতুনত্বৰ। ধন্যবাদ।